নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ পাকঘৰলৈ স্বাগতম। এই যে আমি শাকে পাতে এসাঁজ খাওঁ, খুব ভাল লাগে ন? চাওঁচোন আহক আজি শাকে সুটি কেনেকৈ বনালোঁ। এইকেইটা পুখুৰী মাছ ন? পুখুৰীৰ পৰা ধৰি আনিছোঁ এতিয়া দেই। এই তিনিটা ধৰি আনিলোঁ এতিয়া জাল বাই। এতিয়াই বাচি ধুনীয়াকৈ বনাব লাগিব। আজি কিহে সৈতে বনাব? বাবৈ শাক। আজি মাছ বাবৈ শাকৰ সৈতে বনাব হয়নে? এয়া পুখুৰী মাছ। এয়া পুখুৰী মাছ আৰু এয়া বাবৈ শাক। এয়া বাবৈ শাক। এয়া আলু এটা দিব লাগিব। তাৰপিছত তেলত তোমাৰ নহৰু, তাৰপিছত এইকণ আদা আৰু এইকেইটা জলকীয়া। ঠিক আছে। আৰু পাঁচফোৰণ কেইটামান দি দিম তেলত বাৰু। এইকেইটা এতিয়া তেলত দিব লাগিব। এয়া মাছ এতিয়া নিমখ হালধি সানো। মই দিছোঁ আৰু সেইটো হালধি হেতাই সানিব নেকি? হাতেই সানি এইটো নিমখ। এইকেইটা কুটি ল'ব লাগিব। কমকৈ হাতত লৈ ল'ব লাগিব। মিহি হ'ব লাগিব ন? কমকৈ ল'লে হাতত মিহিকৈ কুটিব লাগিব। মাছৰ জোলত শাকটো পাতলা হ'ব লাগে মানে। আলুটো অকণ এনেকৈ মিহিকৈ কৰিব লাগিব। তাতে কাটি ল'ব ন একেলগতে? এইকেইটা তেলত দিবলৈ নহৰু সৰু সৰুকৈ কাটি লৈছে আৰু। কাটি ল'লে হয়, বেছি ল'লেও হ'ব, কাটিলেও হ'ব। এইখন আদা এনেকৈ পিচিয়ে দিছোঁ আদাকণ দেই। এইকেইটা জলকীয়াকেইটা গেছটো জ্বলাই দিছোঁ দেই। এতিয়া ফাৰ্ষ্টতে মাছখিনি ফ্ৰাই কৰি লোৱা হ'ব। মাছটো মানে প্ৰথমে দি এনেকৈ এলৰা দি দিব লাগে, তেতিয়া মাছটো লাগি এয়া ভাজি হ'ল আৰু। ভাজি হৈছে। এতিয়া এই মাছ ভজা কেৰাহীখনতে এইকেইটা পাঁচফোৰণ দি দিছোঁ। এয়া নহৰু আদা যে পিচি থৈছিলোঁ, কাটি থৈছিলোঁ, এইখিনি দি দিছোঁ দেই। এই আলুখিনি দি লৈছোঁ অকণমান আগতে। এয়া হালধি দেই। এয়া নিমখ আন্দাজমতে দি দিছোঁ। শাকখিনি দিলোঁ দেই। অকণমান ফ্ৰাই কৰি ল'ব লাগিব ন? ফ্ৰাই কৰি ল'লে মানে কি আৰু পানী দি অকণমান দিয়াৰ পাছত আৰু হৈয়ে যাব আৰু 2-3 মিনিটমান লাগিব। এইকেইডাল ধনিয়াকেইডাল কুটি লোৱা হৈছে। এইকেইডাল লাষ্টত দিয়া হ'ব আৰু। লাষ্টত দিম। ইমানটো জোখলৈকে ভাজিলে হ'ব ন? হৈ যাব। এতিয়া মাছকেইখন দি দিম ইয়াত। পানী দিম বাৰু। এতিয়া মাছখন দি লওঁ ৰ'বা। এয়া গৰম কৰি থোৱা পানীখিনি এয়া পানী দি দিছোঁ দেই। এয়া হৈ গ'ল। এতিয়া এয়া উতলিলে হৈ যাব। এয়া উতলি আছে চব। হ'লেই আৰু মানে একদম সোনকালে হয় আৰু। যিমানে উতলিব আৰু ইয়াৰ অকণমান কমিবও লাগিব উতলি পেলাই। এতিয়া কমিলে মানে ইয়াৰ মাছৰ হেৰিটো তেতিয়া ওলাব। মাছৰ সোৱাদ তালৈ গুচি যাব আৰু। তেতিয়া যাব তালৈ। কি ধুনীয়া লাগিছে উতলি থাকোঁতে। এয়া হৈ গ'ল আৰু। এতিয়া হ'ল। এতিয়া কাঢ়িছোঁ চাবা দেই। বাবৈ শাকৰ মাছৰ জোল। ধনিয়াকেইডাল দি দিছোঁ। আপোনালোকেও বনাই খাব দেই, ভাল লাগিব। থেংক ইউ।